क्या है छाता ইমান ধুনীয়া পুৰা এস্থেটিক ওয়াও মই আজি পুৰা ৰাজস্থানী ছোৱালী হৈ গলো আৰু মেহেৰ চাও উঠ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি ফাইনেলি 3 দিনৰ পিছত আমি পাই গ'লো জয়পুৰ আৰু আমি মানে কালি ৰাতি আমি 12টা মানত পাইছোঁ ইয়াতে আৰু আমি এতিয়া বৰ্তমান ৰুম লৈ আছোঁ আৰু আজি মই গৈ আছোঁ জয়পুৰ ফুৰিবৰ কাৰণে চ' মই ভাবিছোঁ আপোনালোকক দেখাই দিওঁ জয়পুৰখন মোৰ লগতে আপোনালোকেও চাওক জয়পুৰ আৰু আমি আজি ক'ত যাম হাৱা মেহেল জেল মেহেল এইবিলাক যিমান আছে আমি ফুৰিব যাম আৰু মই ভিডিঅ'টো বনাম শেষলৈকে চাই থাকিব আৰু মাহীক চাওঁ মুখ ধুই আছে তাকো কিনি কেনে পানী দি মুখ ধুইছে কিনি আৰু এতিয়া আমাৰ মহাই চাহ আনি দিলে ৰাতিপুৱাই তো গৰম চাহ খাই দিওঁ আৰু জয়পুৰৰ চাহ এতিয়া আমাৰ চবে ৰেডি হৈ আছে আৰু আজি আমি কি পিন্ধি যাম জানানে জয়পুৰত এই মেখেলা চাদৰ তো মানে এতিয়া মই মেখেলা চাদৰ পিন্ধি কিনে আজি জয়পুৰ ঘূৰিম তো সেয়া আৰু এতিয়া ওলাৰ পিছত আপোনালোকক দেখাই আছোঁ চাই থাকিব গাইজ আমি ফাইনেলি ওলাই ল'লোঁ চাই লাগিব তো মাহীহঁত এতিয়া আমি গৈ আছোঁ জয়পুৰ ঘূৰিবৰ কাৰণে আৰু এয়া মহা তো ব'লক আৰু মোক কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাব আৰু এই ট্ৰিপটোত মই আহিছিলোঁ মহামাহীহঁতৰ লগত আৰু মানে মহামাহীহঁতৰ ঘৰত আহিছিলোঁ তাৰপিছত জয়পুৰ এনেকৈ ফুৰিলোঁ আৰু আমি এতিয়া গাড়ী আৰু ইয়াত এইফালে মানে খানা চানা খাব পাৰি আৰু গাইজ গাড়ী হে গাইজ এইখিনিতে মই এটা কথা কৈ দিওঁ আপোনালোকৰ সুবিধাৰ কাৰণে যদি আপোনালোকে জয়পুৰ আহে ট্ৰেইনেদি তেতিয়াহ'লে ষ্টেচনৰ পৰা ডাইৰেক্ট চিণ্ডিকেটলৈকে আহিব আৰু চিণ্ডিকেটত আপোনালোকে ধৰমশালা পাই যাব আৰু যদি ধৰমশালাৰ ৰুম মানে খালী নাথাকে তেতিয়াহ'লে আপোনালোকে ধৰমশালাৰ কাষতে এখন হোটেল আছে যিটোৰ নাম হৈছে ৰূপালী পবিত্ৰ বুলি এখন হোটেল আছে য'ত আপোনালোকে 800 পাৰ ডে মানে ৰুম পাই যাব কিন্তু আপোনালোকে বেলেগত গ'লে 2025ৰ তলত আপোনালোকে ৰুম নাপায় আৰু যদি সেইখন হোটেলৰ নাম্বাৰ লাগে দেন মোক তলত কমেণ্ট কৰি জনাব মই আপোনালোকক নাম্বাৰটো দি দিম আৰু ইয়াৰে দোকানবিলাক চাওক পুৰা মেহেলৰ নিচিনা এনেকুৱা ইয়াৰে দোকানবিলাকো মানে ধুনীয়াই মানে এস্থেটিক টাইপৰ গাইজ এইটো হ'ল ৰাজ মন্দিৰ হয় এইটো জয়পুৰৰ বিগেষ্ট চিনেমা হল ৰাজ মন্দিৰ আৰু এতিয়া আমি চাব গৈ আছোঁ ফাৰ্ষ্ট এলবাৰ্ট হল তো ব'লক আৰু গাইজ এইটো যোনটো ষ্টেচু দেখা পাইছে ন এইটো হৈছে জয়পুৰৰ ৰজাৰ ষ্টেচু জয়পুৰৰ কিং গাইজ আমি পাই গ'লোঁ এলবাৰ্ট হল এটা হৈছে মিউজিয়াম য'ত আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনৰে কাপোৰ বাচন অলংকাৰ অস্ত্ৰ শস্ত্ৰ এইবিলাক মানে ইয়াতে থৈ দিছে আৰু ইয়াতে এটা মিস্ত্ৰীৰ মম্মি এটা আছে বুলি শুনিছোঁ কিন্তু আমি মানে ইয়াৰ ভিতৰত নোসোমালোঁ কাৰণ আমাৰ হাতত টাইম নাছিলে কাৰণ আমি সেইদিনাখনে ঘূৰি যাব লাগে চ' সেইকাৰণে মানে ইয়াতে আমি ফাৰ্ষ্টৰ এইটোত নোসোমালোঁ তাৰপিছত আমি গ'লোঁ যন্তৰ মন্তৰ চাবৰ কাৰণে এতিয়া মই আহিছোঁ যন্তৰ মন্তৰ চাবৰ কাৰণে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম একেদিনাই ইমান জাগা দেখাটো সম্ভৱ নহয় বাৰু কাৰণ আমি ৰিটাৰ্ণ যাব লাগিব তো যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিছোঁ তো এইটোৱে হ'ল যন্তৰ মন্তৰ এইটো যাব লাগিলে টিকেট কাটিব লাগে মানে জানুৱাৰীৰ পৰা পইচাটো বাঢ়ি গৈছে মানে এনে 50 ৰুপিজ আছিল এতিয়া মানে 102 টকাকৈ লয় পাৰ টিকেট কাটি ল'লোঁ চাৰ্জন 408 ৰুপিজ লৈছে আমি যন্তৰ মন্তৰত এণ্ট্ৰি মাৰিলোঁ এইটো যন্তৰ মন্তৰটো বহুত ঐতিহাসিক দিনৰে বস্তু হয় মহাৰাজা জয়সিঙে 1728 চন 1734 চনৰ ভিতৰত এয়া বনাইছিল সেইখিনি সময়ত তেতিয়া ঘড়ী নাছিলে তো মহাৰাজাই সময় চাবৰ কাৰণে
আৰু বৰষুণ কেতিয়া দিব ৰ'দ কেতিয়া দিব চাবৰ কাৰণে ৰাশি চাবৰ কাৰণে এনেকুৱাকৈ বনাইছে কোনটো মাহত ঠাণ্ডা পৰিব কোনটো মাহত গৰম বেছিকৈ পৰিব তো আৰু বাচ্চা জন্ম হ'লে ৰাশি চাই দিছিলে তো সেনেকুৱা আৰু আগৰ দিনৰ সেই ঐতিহাসিক দিনৰে এইবিলাক হয় তো চাই ভাল লাগিছে আৰু জানিও ভাল লাগিছে আমাক মানে তো গাইডৰ পৰা আমি জানি কেনে মই কৈছোঁ আৰু এইটো হৈছে ৰাম আৰু এইটো হৈছে ৰাম যন্ত্ৰ আৰু এয়া পিংক চিটিৰ গেট হয় এইখন আৰু এইবিলাক যিমান দেখিছে এইবিলাক চব মাৰ্কেট হয় মাৰ্কেটবিলাকে ইমান ধুনীয়া আৰু যদি এস্থেটিক ভাইব লাগে আপোনালোকে জয়পুৰ নিশ্চয় আহিব বহুত বেছি ভাল পাব আৰু জয়পুৰক পিংক চিটি বুলিও কোৱা হয় কাৰণ ইয়াৰে বহুত কালাৰিং ভাইব ন আৰু এতিয়া আমি আহিছোঁ আম্বিৰ প্লেচ তো এইটো আম্বিৰ প্লেচ Look at the view, guys. চলো এতিয়া আমি এইটো দি ফটো উঠিম মহা ধুনীয়া লাগিছে এতিয়া আমি যাই আছো জলমহল য'ত ধৰক মুভিখন যে তাতে চিনেমা শ্বুটিং হৈছিল তাতে গাইজ ৱাও ইমান ডাঙৰ গাইজ এইটো জলমহল কিন্তু এইটো যাব নোৱাৰি ইয়াতে আৰু এয়া দেখিছে এয়া হ'ল ৰাজস্থানী ট্ৰেডিচনেল ড্ৰেছ তো ভাবিছোঁ এয়া পিন্ধি কেনে ফটো উঠোঁ ময়ো পিন্ধিম বুলি ভাবিছোঁ মানে উঠি চাওঁ আৰু আহিছোঁ যেতিয়া তো ইয়াতে মানে 100 টকা তো মই এতিয়া মানে পিন্ধি কেনে ফটো উঠিম এইবিলাক জুৱেলাৰী এইবিলাক জুৱেলাৰী আৰু এয়া কাপোৰ এতিয়া মানে আমি সেই পিন্ধি আছোঁ ৰাজস্থানী ড্ৰেছ ট্ৰেডিচনেল ড্ৰেছ না इनके और पूरा इनको ले अपनी फोटो सिलेक्ट कर लो ड्रेस उतार के মই আজি পুৰা ৰাজস্থানী ছোৱালী হৈ গলো আৰু কি বুলি কয় ৰাজস্থানত আমাৰ ফটো আহি গ'ল মানে ফটো উঠি লগালগ ফটো দি দিয়ে 100 ৰুপিজকৈ লয় ইয়াতে কাপোৰ ড্ৰেছ পিন্ধাৰ পৰা ফটো উঠালৈকে 100 ৰুপিজকৈ লয় এয়া মছলি কা দানা এয়া মাছৰ খাদ্য হয় মাছক দিব পাৰি মানে এয়া আটাৰে বনায় राजस्थानी पगड़ी ना इसे वीडियो कर और ये क्या है छाता और ये देखो और मोर का पंखा ठाकुर जी के लिए हुए हम लोगों के लिए नहीं आप पेश कर सकते हो नहीं सजाने के लिए ऊंट আৰু এইবিলাক ঘোঁৰা ले लेगा तो गाइस এতিয়া মানে আমি জলমহলত আছো এই ভিউ সাইডে পুৰা যে মানুহ আহি গৈছে মানে আজি সানডে ন সানডে কাৰণে মানে বহুত বেছি মানুহ আহিছে আৰু ইমান বেছি গৰম দিছে ন ইয়াতে কি কম আৰু আমি যাই আছো হাৱা মেহেলটো বহুত বেছি ফেমাছ হয় বাৰু তাতেতো নিশ্চয় যামে ন আমি তাতে লৈ যাই আছো তো চাই থাকিব আৰু শেষলৈকে ভিডিঅ'টো আহিছো ৰূপানী পবিত্ৰ ভোজনালয় ইয়াত মহা এতিয়া অৰ্ডাৰ দি দিলে মানে ভাগৰ লাগি গৈছে ঘূৰি খাই লওঁ তাৰপিছত দেখাই আছোঁ আৰু ক'ত যাওঁ স্পেচিয়েল থালি খাম ইয়াতে দো লাচ্ছা পৰাঠা মটৰ পনীৰ দাল ফ্ৰাই চাদা চাৱল চালাড ৰাইতা এক কটৰি আহি গ'ল খানা আহি গ'ল পনীৰ নান আমাৰ স্পেচিয়েল থালি আহি গ'ল আৰু এইটোৱে হৈছে হাৱা মেহেল বহুত ধুনীয়া হয় বহুত বেছি ডাঙৰ হয় আপোনালোকক দেখাই আছোঁ ভিতৰৰ ফালে
এতিয়া আমি ৰুম আহিলোঁ মানে আৰু ৰুম আহি কিনে আৰু এতিয়া আকৌ মহাহঁতৰ ঘৰলৈ যাম আৰু এয়া আমি বেডিং পট্টা বান্ধি লৈছোঁ এতিয়া আকৌ মহাহঁতৰ ঘৰলৈ যাম তো মোৰ ভিডিঅ'বিলাক চাই থাকিব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইজ নেক্সট ভিডিঅ'তহে আপোনালোকে ৰাজস্থানৰ আচল ভাইবটো পাব তো তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে ধামাকা ভিডিঅ' লৈ আহিম তো আজিলৈকে ৰাখিছোঁ বাই